স্মৃতিৰ সফুৰাত ধৰি ৰাখিবলৈ বুলি মই আন এটা ভিডিঅ' লৈ আহিছোঁ আৰু আজি ক'বলৈ ওলাইছোঁ ভোজনীৰ বিষয়ে। এয়া যে বাঁহেৰে বনাই থোৱা হৈছে, ইয়াতে বনোৱা হ'ব ভোজনী। আমাৰ এইফালেতো ভোজনী বুলিয়ে কয়, স্থান বিশেষে ইয়াৰ অন্য নামো হ'ব পাৰে, মই সেই বিষয়ে জ্ঞাত নহয়। সোণোৱাল সমাজত ভোজনীৰ বহুত গুৰুত্ব আছে। ভোজনীটো আমাৰ অত্যাৱশ্যকীয় বুলিয়ে গণ্য কৰা হয়। ভোজনীটোত থাকে চাউল, ডাল, নিমখ, হালধি, আলু, পিঁয়াজ, দক্ষিণা, তামোল পাণ, কাপোৰ, তেল সকলোবিলাক। আৰু সকামৰ শেষত, সকাম হওক বা শ্ৰাদ্ধ হওক, যিকোনো অনুষ্ঠানতে আমাৰ ভোজনীটো দান কৰা হয়। আৰু ইয়াতে 9জন ভকত আৰু ৰান্ধনী কেইজনক বিশেষকৈ এই ভোজনী দান কৰা হয়। শেষ হোৱাৰ পিছত এই 9জন ভকতক ইয়াতে এই চাউল কথা মাছৰ কণিকাই লৈ চাউল কথা খোৱা হয়। তাত আমাৰ 9জন ভকতক এই ভোজনী, চাউল আৰু পিঁয়াজ, আলু এটা, নিমখ, হালধি, মিঠাতেল আৰু তামোল পাণ দক্ষিণা দিয়া হয়। 9জন ভক্তক সেৱা কৰি দিয়া হয়। তাৰপিছত আৰু শেষৰ লাষ্টত ৰান্ধনীজনকো দিয়া হয় বুলি কোৱা হয়। ভোজনীটো বাঁহৰ কাঠিয়ে বনাই মেলি দিয়া হয় 9জন আৰু ৰান্ধনীক দিয়া। এয়া আমাৰ পৰিয়ালৰ খুৰা আৰু আমাৰ গাঁৱৰ নামঘৰীয়া। তেওঁ যিহেতু জনা শুনা এজন ব্যক্তি, সেইবাবে তেওঁৱে আমাৰ ঘৰত ভোজনীকেইটা বনোৱাত সহায় কৰিছে। আৰু এপদ এপদকৈ সামগ্ৰী এনেদৰে বাঁহৰ এই টুংটোত সোমোৱাই গৈ আছে। আৰু আমাৰ এইফালে এইটোক আকৌ বাঁহৰ টুং বুলি কয় দেই। আৰু আপোনালোকৰ তাত কি বুলি কয় এবাৰ জনাবচোন কমেণ্টত। এনেদৰে এটা এটাকৈ বস্তু ভৰাই গৈছে আৰু লাহে লাহে বনাই বনাই গৈ আছে। এইবোৰ আচলতে কিমান যে সুন্দৰ এক পৰম্পৰা, আৰু সৰুৰে পৰাই আচলতে এইবোৰ দেখি দেখিয়ে ডাঙৰ হৈছোঁ। আৰু সেইকাৰণে চাগে মই ইমান বেছি মানে এই নিয়ম নীতিসমূহৰ লগত মানে একাত্ম হ'ব পাৰোঁ। আৰু নাজানো আচলতে আমি কিমান দূৰ আগবঢ়াই লৈ যাব পাৰিম, কিমান দূৰ ধৰি ৰাখিব পাৰিম, বা ভৱিষ্যত প্ৰজন্মই আৰু কিমান দূৰ আমি আগবঢ়াই নিব পাৰিম। কিন্তু মই ব্যক্তিগতভাৱে সদায় চেষ্টা কৰি আছোঁ। মই যি শিকিছোঁ, মই যি দেখিছোঁ, সেয়া মই বেলেগকো জনাবলৈ, নিজেও নজনাখিনি শিকিবলৈ কাৰণে মই সদায়ে চেষ্টা কৰি আহিছোঁ। আৰু এনেদৰে এয়া দেখিছে নহয়, ইমান ধুনীয়াকৈ বনালে। আৰু সকলোতকৈ মোৰ বেছি ভাল লাগিল এই তেল দিয়া সামগ্ৰীটো। দেখিছে ইমান ধুনীয়াকৈ বনাইছে, অকণমানি বাঁহৰ পৰা বনাইছে দেই। এয়া বাঁহৰ পৰা বনাইছে আৰু ইয়াতে মানে তেলখিনি ভৰাইছে। মই ভোজনীটো বনোৱা দেখিছোঁ, ভালদৰে দেখিছোঁ, আগতেও দেখিছোঁ, কিন্তু মই এই তেল বনোৱা এই বাঁহৰ এই যতনটো মই কিন্তু দেখা নাছিলোঁ। মই ভালদৰে চাগে ইমান মনো কৰা নাছিলোঁ। সেইদিনাখনহে মই দেখিলোঁ, খুৰাই দেখুৱালে বোলে ইয়াতে এনেকৈ থোৱা হয় আৰু ইমান ধুনীয়াকৈ লগাই দিছে চব। আৰু ইমান ধুনীয়াকৈ লগাই দিব। এনেকুৱাকৈ আগদিনাখনে, সকামৰ আগদিনাখনে সকলোবিলাক যুগতাই এনেদৰে 9টা ভোজনী আৰু ৰান্ধনী আমাৰ 3জন থাকে, যিকেইজন মানে প্ৰথমৰ পৰা শেষলৈকে কাম কৰে, আৰু তেওঁলোকৰ সহায় কৰাৰ বাবেও থাকে। কিন্তু ৰান্ধনী 3জনৰ কাৰণেও ভোজনী এনেদৰে বনোৱা হয়। এয়া নিমখ বান্ধিছে, দেখিছে আপোনালোকে। আৰু এইখিনি ধুনীয়াকৈ লগতে দিয়া হ'ব। এয়া সম্পূৰ্ণ ভোজনীটো বনাই এয়া দেখুৱাইছে। আপোনালোকৰ ফালে বাৰু এইটো নিয়ম আছেনে? আৰু যদি আছে মানে কেনেধৰণে, মানে আপোনালোকেও এনেদৰেই বনায়নে? জনাবচোন দেই।